as per ECI notification, our delimitation start হৈছিলে. Before delimitation, our it was 17 Bukazan ST, and after delimitation, it was 108 ST Bukazan LSC. Total polling station asile amar 230, কিন্তু delimitation সময় আমাৰ 14টা ইলেকশন হাওড়াঘাট LSC অন্তৰ্ভুক্ত হয়. So বৰ্তমান after rationalization আমাৰ total polling station এতিয়া 203, মানে 4টা polling station আমাৰ নতুনকৈ এড হৈছে. 14টা polling station যোৱাৰ পিছত আমাৰ 199 হৈছিলে, কিন্তু 4টা polling station rationalizationৰ সময়ত যেহেতু এড হ'ল, এতিয়া বৰ্তমান 203 polling station. There are newly added 4 numbers of polling station. My name kita go to Hiri Thengal LP School, Khanari LP School, Balizan LP School, and Mongung Goft LP School. Our total electors has 1,54,677. Our D voters has 18 numbers. Our service voters has 81 numbers. Our as per ECI guideline mote ami 8/12/2023 আমি ড্ৰাফট ইলেক্টৰ ৰুল পাব্লিছ কৰিব লাগে, আৰু একৰ্ডিংলি আজি আমি ড্ৰাফট ৰুল পাব্লিছ কৰিছোঁ বুকাজান LSC পৰা. আৰু আমাৰ কাইলৈৰ পৰা আমাৰ ক্লেইমছ এণ্ড অবজেকশ্যন ষ্টাৰ্ট হ'ব. ক্লেইমছ এণ্ড অবজেকশ্যন আমাৰ যোনসকল বুথ লেভেল এজেণ্ট আছে তেওঁলোকে ক্লেইমছ এণ্ড অবজেকশ্যন কৰিব পাৰিব. আৰু ক্লেইমছ এণ্ড অবজেকশ্যনৰ ডিছপ'জ কৰিম আমি 22/1/2024, মানে জানুৱাৰী 22 তাৰিখলৈকে 22 তাৰিখৰ ভিতৰত আমি ক্লেইমছ এণ্ড অবজেকশ্যনখিনি আমি ডিছপ'জ অফ কৰিব লাগিব. যিখিনি তেওঁলোকে ক্লেইমছ এণ্ড অবজেকশ্যন ৰাখিব সেইখিনি আমি ইয়াত আমাৰ অপাৰেটৰ্ছসকলে সেইখিনি ফৰ্মখিনি ক্লিয়াৰ কৰিব, আৰু সেইটো আমি ডিছপ'জৰ টাইম আছে 22/11/2024লৈকে. আৰু আমাৰ ফাইনেল পাব্লিকেশ্যন হ'ব আমাৰ 8/2/2024 এজ পাৰ একৰ্ডিংলি আমি 8 ফেব্ৰুৱাৰী 2024 আমি মেইন ইলেক্টৰ ৰুলটো আমি পাব্লিছ কৰিম. Thank you. নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য.